5 জুন আহিব এতিয়া মেট্ৰিকৰ ৰিজাল্টো দিব মোৰ যে কি হ'ব ভাবিয়ে পোৱা নাই মায়ে যে কালিৰ পৰা মোক গালিয়ে পাৰি আছে 5 তাৰিখটো পাইছেহি মোৰ একদম মুখা নাইকিয়া হৈছে আমাৰ এইজনী যে একো চিন্তা নাই মোবাইলডাল টিপিব বহিব মোবাইলডাল টিপিব বহিব তাইক যদি ভাল ৰিজাল্ট এটা নাহে নহয় মই তাইক চাবিচোন এই চিন্তা বোলা বস্তুটো আছেনে নাই এইটো মূৰত 5 তাৰিখটো পাবহি এতিয়া তই যে অকল বিছনাখনতে কিনো পাৱ দেই মোবাইলটো টিপি মোৰ চিন্তা লাগিছে মা মোৰ যে কি হ'ব পৰীক্ষা দিনটোতে ভালেই হৈছিলে ৰিজাল্টটো বা কি আহে আকৌ মোৰ যে বিৰাট ভয় লাগিছে পৰীক্ষা যদি ভালকেই দিছিলি ভয় কেলে কৰিব লাগে তই একো নকৰিলি চাগে আকৌ প্ৰশ্নকেইটাকে লিখি থৈ আহিলি চাগে সৰুতে লিখা নিচিনা তোৰ ওপৰত বিশ্বাস নাই নে মোৰ কিনো কথা কওঁনো মাজনী মই হেৰি আকৌ কি মোৰ ভয় লাগিছে মানে যিমান যি হ'লেও ৰিজাল্ট এটা দিব ন মই প্ৰথম এনেকুৱা ডাঙৰ পৰীক্ষা দিছোঁ মেট্ৰিকটো ডাঙৰ বুলি নকয় জানো আগতে সেইকাৰণে ভয় লাগিছে আকৌ মই একো নিলিখিমেই জানিব পাই হ'ব তোৰ লেকচাৰখন শুনিব মন নাযায় মোক বল ভাত খাই লাগে বল বনাই থৈছোঁ নহয় মই চাকৰণি আছোঁৱে আৰু বনাম মুখৰ আগত দিম খাবহে জানিলি বা মাক কিবা এটা সহায় কৰি দিওঁ সেইটোতো নায়েই তোৰ হ'ব কথা শুনাব নালাগে মোক বল ভাত খাওঁ A few moments later. হে ৰুমটো কেনেকৈ থৈছে দেখিছনে এইজনী কেইদিনমানৰ পিছত বুঢ়ী হ'ব এতিয়া এজনী একো নাজানে কাম এটা কৰিবলৈও নাজানে এজনী গোটেই ঘৰটো কেনেকুৱা কৰি থৈছে ভগৱান Later. ঐ ৰিমি কি কৰি আছ ময়ো এনেই আছোঁ ঘৰত যে গালি শুনি মই এতিয়া জাননে 5 তাৰিখটো যিমানেই ওচৰ চাপিছে ন মোৰ একদম বুকুখন ধমধমাই ফুৰিছে সেইদিনা ক'লৈ যাম বাৰু মই মোক যে ঘৰৰ পৰা উলিয়াই দিব গম পাওঁনে মই যদি ভাল ৰিজাল্ট এটা নানো হয় আমাৰ বোলো ভালকৈ নপঢ়িলোঁ ক্লাছত থাকোঁতে পৰীক্ষা যে কেনেকুৱা গেলিছে বুলি ভাবিছ তই মোক হয় দে হ'ব নহ'লে দে তই কিবা কৰি আছোঁ যদি পিছত পাতিম আৰু দে মোৰ যে বহুত ভয় লাগিছে হ'ব দে বৰুৱানীহঁতে ছাগলী যোগাৰ কৰিলেই ল'ৰা ছোৱালী ভালকৈ পঢ়িছিলে যে ভাল ৰিজাল্ট পাব আমাৰ এই গাধজনীৰ ওপৰত বিশ্বাসেই নাই ব্ৰইলাৰ এটা আনি থ'বলৈও সিহঁতকে ছাগলী আনি থৈছে আকৌ খাবলৈ সেইদিনা পাৰ্টি খুৱাবলৈ 5 তাৰিখটো আহিছে যিমান মোৰ যে একদম হাত ভৰি কঁপিছে এইজনী যে কি হ'ব ৰিজাল্টটো কৃষ্ণ এই বাপেকডালক খবই নাই নহয় এইডাল গেলা মদাহীডাল মোৰ যে ভগৱানকে কৈছোঁ আৰু দেই যেনে তেনে পাছ কৰাই নিবা ফেইল কৰিলে বৰ লাজ পাম মানুহৰ আগত সিহঁতৰ ঘৰত ছাগলী খুৱাব আমাৰ ঘৰত বোলে কান্দি আছোঁ গোটেইখন কি শুনিবি গোটেই আমাৰ যে এই ৰাংঢালি চব আগতে ক'বগৈ গৈ আমাৰ গোটতো ক'বগৈ সিহঁতৰ ছোৱালীজনী ফেইল কৰিলে বুলি হে ভগৱান এইজনী যেনে তেনে পাছ কৰিলেই হয় আৰু দেই